Hello everyone, সকলোকে স্বাগতম জনাইছো gitalikalitavlogs চেনেলটিলে আশা কৰো আপোনালোক সকলো ভালে আছে আৰু বহুত দিনৰ পিছত ভিডিও এটা আৰম্ভ কৰিছো বহুত দিন ভিডিও বনোৱাই নাই তো আগৰ ভিডিও সমূহত আপোনালোকে জেনেদৰে মৰম আৰু সাপোৰ্ট কৰিছে তো নতুন ভিডিও সমূহতো আপোনালোকে মৰম আৰু সাপোৰ্ট কৰিব বুলি আশা ৰাখিছো তো আজি বহুত দিনৰ পিছত ভিডিওটো ষ্টাৰ্ট কৰিছো আৰু কি কৰো কত যাও সম্পূৰ্ণ ভিডিওটো আপোনালোকে হেকলৈকে চালে গম পাব আৰু এতিয়া বৰ্তমান গৈ আছো আমি বৰভাগৰ ফালে তো কিহৰ কাৰণে গৈ আছো আপোনালোকক অকমান দেৰিকে জনাই আছো তো সম্পূৰ্ণ ভিডিওটো স্কিপ নকৰাকে হেকলৈকে চাই থাকক তাই বাৰো বলে টুপনি আহি গৈছিল গাড়ী চলাওঁতেই যদি টুপনি আহে কি হ'ব হে গান লাগি দে না কি টুপনি আহে তোমাৰ দেখছি না টুপনি আহি গৈছিল বোলে এখনি চলাওঁতে গাড়ী চলাওঁতে কিয় টুপনি আহিল তোমাৰ ৰাতি নাইট ডিউটি কৰি পেলাই এয়া টুপনি মাৰি আহি গৈছিল গাড়ী চলে মই চলাও দিয়া মই চলাও না দিয়া তথাপি মানে মুখ চলাবা নেদে কিন্তু মই পাৰো অলপ চলপ চলাবা কেৱল পাৰ্কিং কৰবা নোৱাৰো কিন্তু তথাপি মুখ চলাবা নেদে ধৰি দে হাত খোলা চখ পালো আমাৰ এখনি ৰাস্তা ইমান বেয়া আছে এখনি ইয়াত বন্ধ হৈ আছে যাও তো এখন বিশ্বকৰ্মা বন্ধ এখন বন্ধ আছে তো পুৰা প্ৰথমতে ঘৰ আহি পালো ইয়াতে মানে কিবা নিবলগীয়া আছে মোৰ প্ৰয়োজনীয় বস্তু সেইখিনি লৈ লওঁ তাৰপিছত কি কৰোঁ সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চালে গম পাব তো নিব লগা বস্তু হৈছে জোতা ক'ত যাবৰ কাৰণে জোতা ল'বলগীয়া হৈছে ভিডিঅ'টো শেষলৈকে চালে গম পাব এতিয়া আমি ঘৰৰ পৰা ওলাই দিলোঁ এতিয়া নলবাৰীত অকণমান কাম আছে এইখিনি কৰোঁ আৰু কিহৰ কাৰণে এইবোৰ কৰি আছোঁ সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চালে আপোনালোকে গম পাব পুৰা তামোল খাই লৈছোঁ কপকপীয়াকৈ আমি ক'ত যাম কি কৰিম কৈ দিওঁ নেকি কৈ দিওঁ নেকি তাতে কওঁ নে নকওঁ অলপ দেৰিকৈ কওঁ নেকি তথাপি এনে এটা কৈ থৈ দিলোঁ আপোনালোকক মানে এটা ট্ৰিপত যাম ক'ত যাম সম্পূৰ্ণ ভিডিঅ'টোত লাষ্টত এইখিনি কৈ দিম বাৰু একদম ছাছপেন্সত নাৰাখোঁ আৰু তো একদম ভিডিঅ'টো শেষলৈকে চাই থাকক স্কিপ নকৰাকৈ লাষ্টত ক'ম আৰু কিন্তু এটা ট্ৰিপত যাম অকণমান দূৰ আছে আৰু একদম ওচৰ নহয় আৰু একদম পুৰা হিল এৰিয়া টাইপ আৰু ছাছপেন্স মানে আধা কৈ দিলোঁ কিন্তু যাম ক'ত এইখিনি অকণমান দেৰিকৈ ক'ম তো ভিডিঅ'টো তাৰ কাৰণে চাব লাগিব পুৰা গধূলি হ'ল আৰু এইখিনি পৰিৱেশ এইখিনি টাইমৰ মানে ভিউটো ভাল লাগে একচুৱেলি এই ৰাস্তাটো যে কোনদিনা ভাল হ'ব এইটো বগল ৰোড এৰিয়াৰ ৰাস্তা মানে দেখিছে না একদম 5 মিনিটৰ জেগাত আধা ঘণ্টা লাগি যায় ইমান বেয়া ৰাস্তা পুৰা বেয়া ৰাস্তা তো আমি এতিয়া আহি পালোঁ নলবাৰী টাউন গাড়ীখন ক'ৰবাত পাৰ্কিং কৰি লৈ পেলাই কামখিনি অলপ এটাকৈ কৰোঁ আৰু তো এওঁ প্ৰথমতে দাড়ি কাটব আন্ধাৰে হৈছে এওঁ দাড়ি কাটব পুৰা জাম লাগি যায় দেখিছ না নলবাৰীখন একদম গুৱাহাটীতকৈ ওপৰত হৈ গৈছে ইমান গাড়ী এইখিনি টাইমততো পুৰা দিগদাৰ হয় না ফেৰে সময় নাই কেনেকৈ চালা চব ব্যস্ত কাৰো সময় নাই ইয়াতে আমি গাড়ীখন পাৰ্কিং কৰোঁ ৰ'ব অলপ সময় কাৰণে দিব দা তো ইয়াৰ লুকছত তেওঁ গাড়ী কাটে পুৰা চন্দনদাল চেলুন পল্লু হৈ দে সেইতে আৰু এইফালে তেওঁ পুৰা দাড়ি কাটাত ব্যস্ত আৰু এইফালে চন্দন দাই বেলেগৰ চুলি কাটি আছে
তেওঁ কাটিব চুলি আৰু এইফালে মই থমথম মদন গোপাল হৈ পুৰা বহি আছোঁ তেওঁৰ লগত আহিলে পাৰ্লাৰত মোৰ এইটোৱে আৰু এনেকৈ বহি থাকোঁতে যায় আৰু এনেকৈ বহি আছোঁ আৰু ভালে হাসিয়া এওক ইনকে ভাল দেখি চিধা হৈ থাকে মানে উঠি থাকিলে চুলিটো ভাল লাগে মুখখানৰ লগত মিলে কি হব চাও ঘূৰি দিয়া আৰু চুলি দাড়ি কটা হোৱাৰ পিছত তেওঁ এইবোৰ কি নতংকি কৰিছে চাওকচোন চন্দনদাৰ পাৰ্লাৰত মানে কোনোবাই হেয়াৰ এক্সটেনশ্যন কৰাবৰ কাৰণে তেখেতে হেয়াৰ আনি থৈ দিছে আৰু তেওঁ পিন্ধি এইবোৰ কি কৰিছে ভিডিঅ' এইটো ফটো আৰু এতিয়া যাই আছোঁ আমি ফাৰ্মাচী কাৰণ দূৰত যোৱা কথা অকণমান কিবা কিবি মেডিচিন লৈ যাব লাগিব তো গৈ আছোঁ ফাৰ্মাচীলৈকে এতিয়া আমি গৈ আছোঁ ঘৰলৈকে ঘৰৰ পৰা আমি আকৌ যাব লাগিব মঙলদৈ তো তাৰ পৰা আমাৰ ট্ৰিপটো আৰম্ভ হ'ব মঙলদৈৰ পৰা তো ক'ত যাওঁ আমি গৈ পাই পেলাই ক'ম সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু ঘৰ আহি পাই পুৰা কাপোৰ পিন্ধি ল'লোঁ আৰু বেডিংখিনি আগতে বন্ধা আছে আৰু এতিয়া কেৱল যাব লাগে জল্দা জল্দি পুৰা ৰুমৰ অৱস্থা চাওক পুৰা বেডিং আৰু প্ৰায় ৰেডি এতিয়া আমি গৈ আছোঁ মঙলদৈ তো তাত গৈ আপোনালোকক লগ পাই আছোঁ তো এতিয়া আমি ঘৰৰ পৰা মঙলদৈলৈকে ওলাই দিছোঁ কাইলৈ ৰাতিপুৱা আমি যাম কিন্তু কোন ঠাইলৈ যাম সেইটো আপোনালোকক মঙলদৈ হোটেল পোৱাৰ পিছত ক'ম তো সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চাই থাকক তাৰপিছত গম পাব আৰু এতিয়া বৰ্তমান আমি মঙলদৈত হোটেলত গৈ পেলাই আপোনালোকক লগ পাই আছোঁ আৰু এয়া আমি আহি পালোঁ নাৰিকলি মন্দিৰ হয় জানো এইটো লিখা আছে দিনত আহিব লাগিব এইটোত ন ভাল লাগে চাগে পৰিৱেশটো নাৰিকলি মন্দিৰ তো আমি এতিয়া মঙলদৈ হোটেল আহি পালোঁ আৰু এতিয়া মানে ভিডিঅ'টো বহুত বেছি দীঘলীয়া নকৰোঁ তো ক'ৰ ট্ৰিপত যাম কিহৰ কাৰণে যাম তো সম্পূৰ্ণ আপোনালোকক কৈ আছোঁ তো কালি ৰাতিপুৱাই আমি যামগৈ টাৱাং যাম তো হিল এৰিয়া টাৱাঙৰ ক'ত ক'ত যাম কি কৰিম সম্পূৰ্ণ ভিডিঅ' মোৰ ব্লগত পাব আপোনালোকে তো যিসকলে মোৰ চেনেলটি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু লগতে ভিডিঅ'সমূহত লাইক কমেণ্ট শ্বেয়াৰ সকলোখিনি কৰি দিব তো ৰাতিপুৱাই যাব লাগিব সেইকাৰণে এতিয়া পুৰা কাপোৰ চাপোৰ চেঞ্জ কৰি পেলাই শুই যাওঁ সোনকালে ৰাতিপুৱাই উঠিব লাগিব আৰু আজিৰ ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ ইমানতে সমাপ্তিটো কৰি দিওঁ কাৰণ কালি ৰাতিপুৱাই উঠিব লাগিব আৰু যিহেতুকে বহুত বেছি লং জাৰ্ণি কৰা কথা এতিয়া আজি অকণমান শুই লওঁ টাৱাঙৰ সম্পূৰ্ণ পৰিৱেশ আপোনালোকক মোৰ ভিডিঅ'ৰ জৰিয়তে দেখুৱাম তো আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই থাকিব আৰু আজিৰ ভিডিঅ'টোত বৰ বিশেষ ইনফৰমেশ্যন একো দিব পৰা নাই তো নেক্সট ভিডিঅ'সমূহ দিবৰ কাৰণে চেষ্টা কৰিম তো যিসকলে আকৌ এবাৰ কৈছোঁ যিসকলে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থৈ দিব তো আজিৰ ভিডিঅ'টো আৰু বৰ বেছি দীঘলীয়া নকৰোঁ তো আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব তো আজিৰ ভিডিঅ'টো ইমানেই আৰু নতুন ভিডিঅ'ত আপোনালোক সকলোকে লগ পাই আছোঁ